ৰাকেশ আৰু ৰীমাৰ এৰেঞ্জ মেৰেজ হৈছিল। দুয়োৰে বিয়াখন এৰেঞ্জ মেৰেজ হোৱাৰ বাবে বিয়াৰ আগতে ইজনে সিজনক ভালদৰে চিনি বা বুজি পোৱা নাছিল। বিয়াৰ পিছত ইজনে সিজনক খুব ভালদৰে চিনি পোৱাৰ সুবিধা পালে আৰু কম সময়ৰ ভিতৰতে দুয়োজনে ইজনে সিজনক বুজাবুজিৰে সংসাৰ আৰম্ভ কৰিলে। ৰাকেশে অনুভৱ কৰিলে যে তেওঁ এগৰাকী ভাল পত্নী পাইছে। সি তাইক সম্পূৰ্ণৰূপে বুজি পোৱাৰ পিছত উপলব্ধি কৰিলে যে প্ৰেম বিবাহ কৰাটো প্ৰয়োজনীয় আৰু শ্ৰেষ্ঠ নহয়। এৰেঞ্জ মেৰেজতো এগৰাকী ভাল পত্নী পোৱা যায়। এনেদৰে নতুন সংসাৰত দুয়োজনে ইজনে সিজনক বহুত সময় দিছিল। সকলো মনৰ কথা খোলাখুলিকৈ দুয়োজনে ব্যক্ত কৰিছিল আৰু ইজনে সিজনৰ কামত সহায় সহযোগিতা আগবঢ়াইছিল। দাম্পত্য জীৱনত পতি পত্নীৰ মাজত থাকিবলগীয়া সকলো মৰম চেনেহ আছিল তেওঁলোকৰ মাজত। তেওঁৰ পত্নীয়েও ৰাকেশক ভালদৰে বুজি পাইছিল আৰু তেওঁক কোনো ধৰণৰ কাম বা যিকোনো ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হোৱাৰ আগতে পত্নীয়ে তেওঁক সন্মুখত উপস্থাপন কৰিছিল। এদিন ৰাকেশে বন্ধু প্ৰীতমক নিজৰ ঘৰলৈ ভাত খাবলৈ নিমন্ত্ৰণ জনালে। ৰাকেশ আৰু ৰীমাৰ মৰম আৰু মিলা মিছা দেখি প্ৰীতমে তেওঁক ক'লে, বন্ধু, তোমাৰ পত্নী সঁচাই ৰূপে গুণে বৰ ধুনীয়া। প্ৰতিটো কথা কামতেই তোমাৰ বহুত যত্ন লয় আৰু তোমালোক দুয়োজনে ইমান সুখী। সঁচাকৈ তুমি বহুত ভাগ্যৱান দেই, কাৰণ এৰেঞ্জ মেৰেজ হ'লেও যে ইমান ভাল পত্নী তুমি পাইছা। এদিন ৰাকেশে পত্নীক ক'লে, আমি কাইলৈ এফালে ফুৰিবলৈ যাম। তুমি সোনকালে সাজু হৈ থাকিবা। মই অফিচৰ পৰা ছুটী লৈ সোনকালে গুচি আহিম। বিয়া হোৱাৰ 6 মাহ হ'ল যদিও আমি ক'তো ফুৰিবলৈ যোৱা নাই। আমি দুদিনৰ বাবে শ্বিলং ভ্ৰমণলৈ যাম। এই কথা শুনি তেওঁৰ পত্নী ৰীমাই আনন্দ মনেৰে ক'লে, ঠিক আছে বাৰু, মই ৰেডি হৈ থাকিম। আচলতে মই তোমাক আগতে কম বুলি ভাবিয়ে আছিলোঁ, কিন্তু তোমাৰ অফিচৰ ব্যস্ততা দেখিয়ে কোৱা নাছিলোঁ। কথামতেই কাম। পিছদিনা দুয়ো গাড়ীৰে শ্বিলং অভিমুখে যাত্ৰা কৰিলে। কিন্তু বিধিৰ বিপাক, বাটত তেওঁলোকৰ গাড়ীখন ঘাইপথত পথ দুৰ্ঘটনাত পতিত হ'ল। অন্য এখন গাড়ীৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুয়োজনেই গুৰুতৰভাৱে আহত হয়। যেতিয়া ৰাকেশে চেতনা ঘূৰাই পায়, তেতিয়া তেওঁ নিজে হস্পিটেলত চিকিৎসাধীন হৈ থকাৰ বিষয়ে গম পালে। ইয়াৰ পাছতেই তেওঁ পত্নীক বিচাৰিবলৈ আৰম্ভ কৰে। তেওঁ পত্নীক বিচাৰি হস্পিটেলৰ আন এটা কোঠালৈ যায় আৰু দেখে যে তেওঁৰ মূৰত আৰু ভৰিত বহুত আঘাত পাইছে। অৱশ্যে ভাগ্য ভাল যে তাইৰ চেঞ্চটো আছে। ৰাকেশে আতংকিত হৈ ডাক্তৰক সুধিলে, ছাৰ, মোৰ পত্নী কেনে আছে এতিয়া? সোনকালে তাইৰ ভাল হ'বনে? তেতিয়া ডাক্তৰে ক'লে, আপোনাৰ পত্নীৰ ভৰিৰ শিৰাত অত্যাধিক তেজ ক্ষৰণ হোৱাৰ বাবে ভৰিখন কাটিব লগা হ'ল। তেখেতে খোজ কাঢ়িব নোৱাৰে। ডাক্তৰৰ কথা শুনি ৰীমাই উচুপি উচুপি কান্দি কান্দি ৰাকেশক ক'লে, মোক কিয় ভগৱানে মাৰি নিনিলে ৰাকেশ? এতিয়া যে চিৰদিনৰ বাবে মই তোমাৰ বোজা হৈ পৰিলোঁ। তাইক আৰু কথা ক'বলৈ নিদি চকুপানীখিনি মুচি দি ৰাকেশে ক'লে, তেনেকৈ কিয় ভাবিছানো তুমি? এয়া আমাৰ জীৱনৰ দুৰ্ভাগ্য, কিন্তু মই সুখী হৈছোঁ যে অন্ততঃ আমি দুয়ো জীয়াই আছোঁ আৰু এতিয়াও সেয়াই বহুত। তুমি ইমান দিন মোৰ যত্ন লৈছিলা, এতিয়া মোৰ কৰ্তব্য হ'ল ময়ো তোমাৰ যত্ন ল'ম। তুমি অলপো হতাশ নহ'বা, দুখ নকৰিবা। কেইদিনমানৰ পিছত দুয়ো একেলগে নিজৰ ঘৰলৈ ৰাওনা হ'ল। কেৱল পত্নীক সংগ দিবলৈকে ৰাকেশে তাৰ কোম্পানীৰ চাকৰিটো এৰি দিলে আৰু ঘৰতে নিজাকৈ চাৰ্টাৰ একাউণ্টেণ্টৰ চেম্বাৰ এটা খুলি লৈ কাম আৰম্ভ কৰিলে। সকলো সময়তে সি পত্নীক পৰিচৰ্যা কৰিছিল আৰু বহুত মৰমত ৰাখিছিল। এদিন তেওঁলোকৰ বন্ধু প্ৰীতমে খবৰ ল'বলৈ আহি তেওঁক ক'লে, তুমি কিয় ইমান ভাল চাকৰিটো ৰিজাইন দিলা? ঘৰত এনেকৈ কাম কৰি কেইটকা ঘটিবা? কেৱল তোমাৰ পত্নীৰ পংগুত্বৰ কাৰণে নিজৰ ভৱিষ্যত জীৱনটো তুমি নষ্ট কৰিলা। তুমি দ্বিতীয় বিবাহ কৰোৱা, নিশ্চয় ভাল ছোৱালী পাবা আৰু ভাল চাকৰিও পাবা। নিজৰ কেৰিয়াৰটো শেষ নকৰিবা।
ৰাকেশে বন্ধুৰ কথা শুনি উত্তৰ দিলে, বন্ধু, মোৰ জীৱনত মোৰ পত্নীতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নাই। মই সদায় তাইৰ যত্ন ল'ম আৰু মৃত্যুলৈকে পৰিচৰ্যা কৰি যাম। কম সময়তে তাই মোক বহুত বুজি পাইছিল আৰু বহুত মৰম ভালপোৱাও দিছিল। আজি তাই পংগু হ'ল বুলিয়েই মই সেই মৰম ভালপোৱা শেষ হৈ যাবলৈ নিদিওঁ। সদায় আমি দুয়ো ইজনে সিজনক ভাল পাই যাম। তুমিতো আমাৰ বিয়াৰ পিছত আমাৰ ঘৰলৈ আহোঁতে কৈছিলা, তোমাৰ পত্নী বৰ ধুনীয়া আৰু মই বহুত ভাগ্যৱান বাবেহে এনেকুৱা পত্নী পাইছোঁ। কিন্তু আজি তুমি কিয় এনেধৰণৰ উপদেশ দিছা মোক? মোৰ পত্নীক কিয় এনে দৃষ্টিৰে চাইছা? যদি পত্নীৰ কিবা অসুবিধা হয় তেন্তে তাইক সমৰ্থন আৰু সহযোগিতা কৰা উচিত আৰু তাইৰ লগ এৰি দিয়া কেতিয়াও উচিত নহয়। ভৱিষ্যতে আৰু মোক এনে উপদেশ নিদিবা। মোক মোৰ কৰ্তব্য কৰি যাবলৈ দিয়া। তাইক সহায় কৰি যাম গোটেই জীৱন মই। ৰাকেশৰ কথা শুনি কাষৰ কথাটোতে তেওঁৰ পত্নী ৰীমাই দুচকুৰে অশ্ৰু বৈ আহিল। তাই ভগৱানক ধন্যবাদ জনালে। তাই ক'লে যে ভগৱান, তুমি মোক ইমান ভাল স্বামী কিয় দিলা? মই মোৰ স্বামীক কি বুলি ধন্যবাদ দিম আৰু কেনেকৈ তেওঁৰ মৰমৰ ধাৰ খুজিম? হে ভগৱান, মোক সাহস দিবা যাতে মই চিৰদিনৰ বাবে ইজনে সিজনক ভাল পাই জীৱনটো আগুৱাই লৈ যাব পাৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ষ্টৰিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।